আজি মই আহিছোঁ ডিব্ৰুগড় জিলাৰ কাকজান আছাম প্লেয়ত নকা গাঁৱলৈ মানে এইখনে আমাৰ ঘৰ আমাৰনো গাঁৱত মানে কি ফুল আছে মই তাকে অলপ মানে দেখাবলৈ মানে চেষ্টা কৰিম মানে আপোনালোকৰ আগত এইখিনি কি ফুল বুলি কোৱা হয় এইখিনি আছে হেৰি এইখিনি মানে ইয়াত মানে বিভিন্ন ধৰণৰ মানে ফুল আছে কিন্তু মই এই ফুলখিনিৰ নাম মই নাজানো একচুৱেলি আৰু এইখিনি আছে হেৰি মানে কি ভিয়েটনাম বুলি কয় ভিয়েটনাম এইখিনি ভিয়েটনাম ফুল বুলি কয় আৰু দেখিছেনে ইমান ধুনীয়া ফুল মানে কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই নেজানে ইমান ধুনীয়া গোলাপ ফুল চব ফালে গোলাপ ফুল ইমান ধুনীয়া গোলাপ ফুল আৰু এইজোপা আছে পাইন গছ এই পাইন গছজোপা মানে মই দেখিছোঁ এই গছজোপা মানে য'ত থাকে তাত মানে কিছুমানে মানে শ্বুটিং কৰে মানে ইমানে ধুনীয়া গছ এজোপা আৰু এনে আমাৰ ভণ্টি তাৰপিছতে এজোপা আছে মধুৰি গছ আৰু এইবোৰ মানে ফুল এইবিলাক মানে এইবোৰ ফুল আৰু হয়নে নাই মিছা ক'লেনো কিডাল হ'ব আৰু এজোপা আছে ডালিয়া এইবোৰ ডালিয়া ভিয়েটনাম এইজোপা বেলি ফুল আৰু এইফালে ষ্টক ৰাইচ এজোপা আছে জলকীয়া আৰু দেখুৱাইছোঁ ইয়াত মানে বিভিন্ন মানে ফুল আছে মই দেখুৱাই আছোঁ ইয়াত মানে বিভিন্ন ফুল তাৰপিছতে ইমান ধুনীয়া ফুল আছে ইয়াত এয়া মই ফুলখিনি দেখুৱাইছোঁ আৰু এজোপা আছে গোলাপ ফুল ইমান ডাঙৰ মানে গোলাপ ফুলজোপা বহুত ডাঙৰ এই চাওকচোন ইমান ডাঙৰ মানে গোলাপ ফুল থাকে নে ক'ৰবাত মই আজি দেখিছোঁ ইমান ডাঙৰ গোলাপ ফুল এইজোপা বেলি ফুল মানে এই পুলিখিনি মানে মই মানে আনি দিছিলোঁ মানে মানুহ এঘৰক মানে ইমান ধুনীয়া মানে এইটো মানে লোকেল বেলি ফুল এটা মানে লোকেল মাল মানে ফ্ৰেছ মাল হয় দেখিছে ইমান ধুনীয়াকৈ মানে একদম ওখ হৈ মানে ওপৰলৈ গৈ আছে আৰু এই বাৰীখন দেখিছেনে বিভিন্ন ধৰণৰ ফুল আছে আৰু মানে ৰকম ফুল আছে এজোপা গছ এটা মানে ফুল গছেই হয় এই ফুল গছজোপা আমি কেতিয়া দেখিছিলোঁ যে মই তেতিয়া প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী মানতে দেখিছিলোঁ মই মানে ফুল গছজোপা আৰু ইমান ধুনীয়া ফুল এফালে ইমান ধুনীয়া ফুল ফুলি আছে নহয় জানো ইমান ধুনীয়া বেলি ফুল ডালিয়া ফুল আছে ইয়াত ৱাও ভেৰি বিউটিফুল বাগিচা তাৰপিছত ইমান ধুনীয়া ফুল আছে এয়া ষ্টক ৰাইচ ফুল এইফালে ফুল আছে এইফালেও ফুল আছে মানে এখন বাগিচাত মানে আহি পিনে মানে নিজৰ মানে মনটোকে ভাল লগাবলৈ আপুনি এখন সুন্দৰ পাৰ্কলৈ যাব পাৰ্ক হৈছে মানে এখন মানে বাগিচা এনে ইমান ধুনীয়া ফুল আছে ইয়াত এইখিনি ফুল আৰু চবফালে ফুলে আছে এইখিনি ফুল হয় দেই এইখিনিও ফুল আৰু এই ঘৰটোৰ লগতে মই আপোনাক দেখাবলৈ বিচাৰিছোঁ এই দেখিছেনে এয়া বিস্কুট বেকাৰী এই বিস্কুট বেকাৰীখনৰ নাম হৈছে টেম্পটিং ডিলাইট ইয়াত মানে মছলাৰ ডিফাৰেণ্ট টাইপছ অফ বেকাৰী প্ৰডাক্টছ আছাম প্লাইউড জয়পুৰ আৰু এই বেকাৰীখনলৈ সকলো আহিব ইয়াত পপ পোৱা যায় ব্ৰেড পোৱা যায় আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা যায় ধন্যবাদ আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ।